Hello, welcome back to our channel. So, আজি আমি পঢ়িম ক্লাছ 10 চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই চেপ্টাৰটোত মেইনলি ৰাসায়নিক বিক্ৰিয়ানো কি হয় আৰু ভৌতিক পৰিৱৰ্তননো কি হয়, অৰ্থাৎ কোনবিলাক ভৌতিক পৰিৱৰ্তন আৰু কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন তাৰ পাৰ্থক্যটো বুজিবলৈ আমি কিছুমান কথা ডিছকাছ কৰিম। তাৰপিছতে ৰাসায়নিক যি পৰিৱৰ্তন হ'ব সেই ৰাসায়নিক পৰিৱৰ্তনবিলাকে আমি আৰু এটা নামেৰে জানো, তাৰ নাম হ'ল ৰাসায়নিক বিক্ৰিয়া। সেই ৰাসায়নিক বিক্ৰিয়া কেনেকুৱা থাকে, কাক আমি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ, কেনেকুৱা ধৰণৰ বিক্ৰিয়া হ'লে সেই ৰাসায়নিক বিক্ৰিয়াটো কি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ, সেই ৰাসায়নিক বিক্ৰিয়াবোৰক শ্বৰ্টকে কেনেকৈ উপস্থাপন কৰিব পাৰে, সমীকৰণৰ দ্বাৰা সমীকৰণ এটাৰনো গুৰুত্ব কি, গোটেই এই চেপ্টাৰটোত আমি বুজিবলৈ যত্ন কৰিম। আহা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ক্লাছ 9ত আমি পদাৰ্থৰ কথা শিকিছিলোঁ। আমি গম পাইছিলোঁ যে পদাৰ্থবোৰ দুটা ধৰণে থাকিব পাৰে, কিছুমান হ'ল মিশ্ৰণ আৰু কিছুমান হ'ল বিশুদ্ধ পদাৰ্থ। এতিয়া সেই বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰণতে আমি শিকিছিলোঁ কিছুমানক যৌগ বুলি কওঁ আৰু আন কিছুমানক মৌল বুলি কওঁ, আৰু সেই মৌলবোৰক কিছুমান বেলেগ বেলেগ পৰমাণু থাকে আৰু যৌগবোৰক কিছুমান অণু থাকে, হয়নে? আমি এইবিলাক কথা আগতে শিকিছিলোঁ ক্লাছ 9ত। এতিয়া চোৱা, এতিয়া আমি এটা সাধাৰণ উদাহৰণ, একেবাৰে সাধাৰণ উদাহৰণ এটা লৈছোঁ, মানে নিমখ ঘুটি লোৱা পানী লৈছোঁ হা, নিমখ পানী লৈছোঁ। নিমখ পানী কি থাকিব? এটা থাকিব চল্ট থাকিব আৰু পানী থাকিব। নিমখ পানী কি থাকিব? চল্ট আৰু পানীটো থাকিব, বেলেগনো কি থাকিব, হয়নে? ইয়াত পানী আৰু নিমখ মিক্স হৈ আছে, এইটোক আমি কি বুলি ক'ব পাৰোঁ? এইখিনিক আমি কি বুলি ক'ব পাৰোঁ? এইখিনিক ক'ব পাৰোঁ আমি মিশ্ৰণ বুলি, হয়নে? আমি এইখিনিক মিশ্ৰণ বুলি ক'ব পাৰোঁ। নেক্সট পেজত দিছোঁ চোৱা, এইটো আমি মিশ্ৰণ বুলি ক'ব পাৰোঁ। অ'কে, এইটো কি কি পদাৰ্থৰ মিশ্ৰণ আছে? পানী আৰু নিমখৰ মিশ্ৰণ আছে, হয় নহয়? এইটো মিশ্ৰণ হয়, কিহৰ মিশ্ৰণ? পানী আৰু নিমখৰ মিশ্ৰণ, হয়নে? চ' আমি এই মিশ্ৰণটো আমি ক্লাছ 10ত কি বুলি শিকিছিলোঁ? এইটো হ'ল সমসত্ব মিশ্ৰণ, হয়নে? এইটো আমি সমসত্ব মিশ্ৰণ বুলি শিকিছিলোঁ নে? অৰ্থাৎ আমি ইয়াত ধৰিব পৰা নাই যে নিমখখিনি আমি ইয়াত ধৰিব পৰা নাই, কাৰণ গোটেইখিনি গলি গৈছে, হয়নে? পানীৰ অণুৰ মাজত সোমাই গৈছে, সেইবাবে ইয়াত আমি ধৰিব পৰা নাই যে ইয়াত নিমখখিনি ক'ত, হয়নে? নিমখখিনি এক্সট্ৰাকে আমি ধৰিব পৰা নাই, সেইকাৰণে এইখিনি আমি কি বুলি কৈছিলোঁ? সমসত্ব মিশ্ৰণ বুলি কৈছিলোঁ। পানী আৰু নিমখখিনি ধৰিব নোৱাৰা হৈছে, নিমখখিনি তাত পানীৰ মাজত সোমাই গৈছে, আমি ধৰিব পৰা নাই যে এইখিনি নিমখৰ কণিকা, এইখিনি পানীৰ কণিকা, আমি তেনেকৈ ধৰিব পৰা নাই। সেইকাৰণে এইখিনি জেগাত আমি এইখিনি মিশ্ৰণক কি বুলি কওঁ? সমসত্ব মিশ্ৰণ বুলি কওঁ। মানে যোনখিনিত ধৰিব নোৱাৰে, এক্সট্ৰাকে বাছি দিব নোৱাৰে যে এইখিনি নিমখ, এইখিনি পানী, নিমখ নাই এইখিনি পানীত, এইখিনি নিমখ আছে, বুজিছানে কথাটো? সেইখিনিক কওঁ আমি সমসত্ব মিশ্ৰণ। আমি ক্লাছ 9 শিকিছিলোঁ যে সকলোবোৰ বস্তু পদাৰ্থ। এতিয়া তুমি চোৱাচোন, তুমি ওচৰত ৰখি থকা তোমাৰ বেৰখনকে চোৱাচোন। বেৰখন বনাবলৈ প্ৰথম লাগিছে ইটা, তাৰপৰা লাগিছে চিমেণ্ট, বালি, হয়নে? চিমেণ্ট, বালি লাগিছে, তাৰপৰা লাগিছে তোমাৰ ৰড লাগিছে, খুটা বনাবলৈ ৰড লাগিছে, শিলগুটিও লাগিছে, হয়নে? এই সকলোবোৰ বস্তুৱে পদাৰ্থ হয়। ধৰা তুমি বহি আছা চকীখনত, চকীখন বনাবলৈ কাঠ লাগিছে, সেইটোও পদাৰ্থ, হয়নে? সকলোবোৰ বস্তুৱে মানে আমাৰ পদাৰ্থ হয়। অ'কে, পকাৰ বেৰখন বা চকীখন, এইবিলাকতো চব পদাৰ্থই হয়, হয়নে? সকলোবোৰ বস্তু পদাৰ্থ হয়। অ'কে, বুজি পাইছা এইখিনি? কিন্তু এতিয়া এই পানী কি কয় মিশ্ৰণটো, এই নিমখ পানীখিনি, এইটো হ'ল এটা সমসত্ব মিশ্ৰণ, য'ত আমি তাৰ পাৰ্থক্য উপাদানবিলাক আমি ধৰিব পৰা নাই, হয়নে? এইটো সমসত্ব মিশ্ৰণ, কাৰণ পানীখিনি আৰু নিমখখিনিতো আমি ধৰিব পৰা নাই, তাত মানে ক'ত সোমাই আছে, এইখিনি নিমখ এক্সট্ৰা, পানী এক্সট্ৰাটো কৰিব পৰা নাই, সেইকাৰণে এইবিলাক চব সমসত্ব মিশ্ৰণ। এতিয়া আমি সৰুলৈ গুচি যাওঁ। এতিয়া প্ৰথমতে পানী হৈছে, পানী বা কি হৈছে? পানীত আমি কি মিক্স কৰিছোঁ? নিমখ আৰু পানী মিক্স কৰি আছোঁ। সেইটো আমি সৰুলৈ যাওঁ। অ'কে, নিমখবিলাক কি হয়? এই নিমখখিনিক আমি যে ঘৰত খানা খাবলৈ ইউজ কৰোঁ, নিমখখিনিক কি বুলি কয় তোমালোকে জানানে? ছ'ডিয়াম ক্ল'ৰাইড বুলি কয়। এই নিমখ NaCl, ছ'ডিয়াম ক্ল'ৰাইড বুলি কয়। সেইটো কথা তোমালোকে জানা চাগে। এতিয়া এই নিমখখিনি আমি য'ত ঘৰত খাদ্য লগত ইউজ কৰোঁ, হয়নে? এই নিমখখিনিক আমি কি বুলি কওঁ? NaCl বুলি কওঁ। সেইটো সকলোৱে জানা। ছ'ডিয়াম ক্ল'ৰাইড বুলি কওঁ। এতিয়া তাৰ ফৰ্মুলাটো কি? এইটো Na আৰু Cl আছে। ইয়াত 11মান ছ'ডিয়াম ক্ল'ৰাইড আছে, হয়নে? ইয়াত 11মান ছ'ডিয়াম ক্ল'ৰাইড আছে। ক্লাছ 10ত কি শিকিছিলোঁ? পদাৰ্থৰ কণিকাবোৰ বহুত সৰু, হয়নে?
তোমালোকে ক্লাছ 9ত যে কৰিছিলা আমাৰ চাৰিওফালৰ বস্তুবোৰ, সেই চেপ্টাৰটো যে তোমালোকে এটা এক্টিভিটি কৰিছিলা হয়নে, পদাৰ্থ কণিকাবোৰ কিমান ক্ষুদ্ৰ, সেইটো যে এটা কৰিছিলা যে পটেছিয়াম লৈছিলা, পটেছিয়াম লৈ পানী অকণমান পটেছিয়াম লৈ পানীত দিছিলা, তাৰপৰা 10 ml ইটোত দিছিলা, 10 ml ইটোত দিছিলা হয়নে, 10 ml 10 ml দিছিলা, চবতে যে কালাৰটো হৈছিল, কিমান পটেছিয়াম লৈছিলা, সেইখিনি গোটেইখিনিতো অকণ অকণকৈ গোটেইখিনিতে ভাগ হৈ গ'ল, তোমালোকে কৰিছিলা যে এক্টিভিটিটো হয়নে, তাৰপৰা আমি গম পাইছিলোঁ যে পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ। এতিয়া আমি এই চলবিলাকৰ দানাবিলাকে দেখিছোঁ, এইবিলাক দানাবিলাক এইবিলাক দানাবিলাক যে আমি দেখিছোঁ, সেই এটা এটা দানাটো হয়তো লাখ কোটি পাৰ্টিকল থাকিব পাৰে NaCl-ৰ। অ'কে, ইয়াত NaCl-ৰ লাখ কোটিটা পাৰ্টিকল থাকিব পাৰে। এতিয়া আমি NaCl-টোক কি বুলি কওঁ, এই NaCl-টোক কম্পাউণ্ড বুলি ক'ব পাৰোঁ, কম্পাউণ্ড মানে যৌগ বুলি ক'ব পাৰোঁ। অ'কে, অসমীয়াত কৈ দিছোঁ, যৌগ বুলি ক'ব পাৰোঁ। NaCl-টো কি হ'ল, এটা যৌগ হ'ল। অ'কে, যৌগ হ'ল। এই যৌগবিলাক কি হয়, এটা এটা বিশুদ্ধ পদাৰ্থ হয় হয়নে, যৌগবিলাক এটা এটা বিশুদ্ধ পদাৰ্থ হয়। আমি কি ক'লোঁ, যৌগৰ ঢেৰ কণিকা আছে হয়নে, এই যৌগৰ এটা এটা কণিকাক আমি একে সৰু সৰু এটা এটা কণিকাক আমি কওঁ অণু বুলি কওঁ। তাৰমানে NaCl যৌগটোৰ Na-টো মৌল, Cl-টো মৌল, এটা এটা সৰু সৰু মৌল হয় দুইটা। ইয়াত NaCl-টোত কি আছে, ইয়াত লাখ লাখ কোটি কোটি NaCl-ৰ অণু আছে হয়নে। এতিয়া NaCl-ৰ যৌগবোৰক এটা এটা সৰু সৰু কণিকাক আমি কি বুলি ক'লোঁ, অণু বুলি ক'লোঁ হয়নে। তেনেকৈ তাত আৰু কি আছিলে, ৱাটাৰ আছিলে, ৱাটাৰৰ ফৰ্মুলাটো কি, H2O, H দুটা আছে, H2O হয়নে, ৱাটাৰৰ ফৰ্মুলাটো হ'ল H2O। এতিয়া এই পানীখিনিত কেৱল এটা H2O নাই, অসংখ্য H2O আছে, লাখ লাখ কোটিটা H2O আছে। আমি এইটো এনেকৈ হিচাপ কৰিব নোৱাৰোঁ যে H2O ইয়াত 10টা আছে, 100টা আছে, 5 লাখ আছে, 10 লাখ আছে, আমি H2O-টো হিচাপ কৰিব নোৱাৰোঁ, অসংখ্য H2O আছে মানে, বুজিছা কথাটো। আচ্ছা, এতিয়া H2O-টো, এই H2O-টো কি হয়, এটা যৌগ হয় হয়নে, ইয়াত লাখ লাখ কোটি কোটি পাৰ্টিকলছ আছে, সেইখিনি H2O আমি কি বুলি কওঁ, অণু বুলি কওঁ হয়নে, H2O যৌগৰ অণু বুলি কওঁ। যৌগৰ কি থাকে, অণু থাকে। যে NaCl যৌগটো কি কি লাগি আছে, এটা Na লাগি আছে, এটা Cl লাগি আছে, সেইকেইটা কি হ'ল, এটা এটা মৌল হ'ল হয়নে। NaCl, Na-টো এটা মৌল, Cl-টো এটা মৌল হয়, ছডিয়ামটো এটা মৌল আৰু ক্লৰিনটো এটা মৌল হয় হয়নে কথাটো। সেই এতিয়া মৌলবোৰ কি হ'ল, এইবিলাক মৌলবিলাক কি হ'ল, এটা এটা বিশুদ্ধ পদাৰ্থ হয়নে। যেতিয়া দুটা বিশুদ্ধ পদাৰ্থৰ লগ হৈছে, এনেকুৱা এটা পদাৰ্থৰ সৃষ্টি কৰিছে যিটো ধৰ্ম এইবিলাক সম্পূৰ্ণ নতুন। ছডিয়ামৰ কিবা এটা বেলেগ ধৰ্ম আছিল, ক্লৰিনৰ কিবা এটা বেলেগ ধৰ্ম আছিল, আৰু যেতিয়া আমি ছডিয়াম আৰু ক্লৰিনক লগ লগাই NaCl গঠন কৰি দিছোঁ, এডাল বান্ধনিৰ দ্বাৰা NaCl লগ লাগি গৈছে, তেতিয়া NaCl সম্পূৰ্ণ এটা নতুন ধৰ্ম হৈ গৈছে। তাৰ মানে দুটা বিশুদ্ধ পদাৰ্থ লগ হৈ এনেকুৱা এটা পদাৰ্থ গঠন কৰিব লাগিব যিটো পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ নতুন, তাৰ আগৰ বিশুদ্ধ পদাৰ্থৰ দৰে, সেইটো আমি বিশুদ্ধ পদাৰ্থ বুলি কওঁ হয়নে। এতিয়া NaCl বিশুদ্ধ পদাৰ্থ, NaCl-টো এটা হ'ল বিশুদ্ধ পদাৰ্থ। NaCl-টো কি কি বিশুদ্ধ পদাৰ্থ লগ লাগি গৈছে, ছডিয়াম আৰু ক্লৰিন লগ লাগি গৈছে হয়নে। ছডিয়াম আৰু ক্লৰিনটো মই কি বুলি ক'লোঁ, এটা এটা সিহঁত এটা এটা মৌল হয়। তাৰমানে আমাৰ যি পৰ্যায়বৃত্ত তালিকাখন আছে 118টা মৌল আছে, সেই আটাইবোৰে হ'ল এটা এটা বিশুদ্ধ পদাৰ্থ। সেই আটাইবোৰ এটা এটা মৌল হয়, যেনে ধৰা হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, এইবিলাক যিমান আছে সকলোবোৰ এটা এটা মৌল হয়। আমি এই মৌলসমূহৰ বিশেষত্ব আমি কি বুলি শিকিছিলোঁ ক্লাছ 9ত, যে সিহঁতক আমি বেলেগ বিশুদ্ধ পদাৰ্থৰ পৰা ভাঙিবও নোৱাৰোঁ, বনাবও নোৱাৰোঁ হয়নে। এতিয়া আমি ছডিয়ামৰ পৰা ছডিয়ামটো ভাঙি আমি হাইড্ৰজেন, হিলিয়াম এইবিলাক বনাব নোৱাৰোঁ, ক্লৰিনটো ভাঙিও আমি এইবিলাক বনাব নোৱাৰোঁ। যি ছডিয়ামেই, ক্লৰিনে মানে ছডিয়ামক এক্সট্ৰাকৈ ভাঙি হাইড্ৰজেন কৰিব নোৱাৰোঁ হয়নে, বা ক্লৰিনক এক্সট্ৰাকৈ ভাঙি আমি কিবা হিলিয়াম চিলিয়াম এইবিলাক বনাব নোৱাৰোঁ হয়নে। মানে ছডিয়াম, ক্লৰিন সিহঁত এটা এটা হ'ল মৌল। অ'কে, এতিয়া মৌলৰ এটা এটা কণিকাক, যেনেকৈ আমি যৌগৰ এটা এটা কণিকাক মৌল বুলি কৈছিলোঁ, সেই এতিয়া মৌলৰ এটা এটা কণিকাক আমি কি বুলি ক'ম, পৰমাণু বুলি ক'ম, বুজিছা।
এতিয়া NaCl কি লাগি আছে? Na টোত লাগি আছে এটা পৰমাণু আৰু Cl-টোত লাগি আছে এটা সৰু সৰু পৰমাণু, হয়নে? এতিয়া Na আৰু Cl দুটা পৰমাণু লগ খাই NaCl গঠন আছে। এতিয়া আমি লাহেকে H2O লৈ গুচি আহোঁ, এই H2O-টোলৈ গুচি আহোঁ হা। এতিয়া H2O-ত H দুটা আছে, মানে H2O, হাইড্ৰজেন দুটা আছে, অক্সিজেন এটা আছে, হয়নে? হাইড্ৰজেন দুটা লগ খাই অক্সিজেন এটা আছে। ইয়াত দুটা হাইড্ৰজেনৰ পৰমাণু লগ খাই আছে, হয়নে? দুটা হাইড্ৰজেন পৰমাণু আছে, এটা অক্সিজেনৰ পৰমাণু আছে, হয়নে? দুটা হাইড্ৰজেনৰ পৰমাণু লগ আছে আৰু এটা অক্সিজেনৰ পৰমাণু আছে। হাইড্ৰজেনটো এটা এটা মৌল, অক্সিজেনটো এটা এটা মৌল, হয়নে? যেনেকে ছডিয়াম এটা মৌল, ক্লৰিন এটা মৌল, তেনেকে হাইড্ৰজেন এটা মৌল, অক্সিজেনো এটা মৌল। এতিয়া এই ষ্ট্ৰাকচাৰটো দেখিলে তুমি গম পাবা যে এটা অক্সিজেনত দুটা হাইড্ৰজেন বান্ধনি আছে, মানে এটা অক্সিজেনত দুটা হাইড্ৰজেন বান্ধনি আছে। এইটো এনেকেই থাকে, কিন্তু গম পাইছানে? এইটো কিয় এনেকে থাকে এইটো তুমি পিছত পঢ়িলে গম পাবা। হাইড্ৰজেনটো কিয় এনেকে থাকে, অক্সিজেনটো লগত এনেকে থাকে, পিছত পঢ়িলে গম পাবা। এইটো এটা হাইড্ৰজেনৰ পৰমাণু, এইটো এটা হাইড্ৰজেনৰ পৰমাণু, হয়নে? এইটো হ'ল এটা অক্সিজেনৰ পৰমাণু। যে অক্সিজেন আৰু হাইড্ৰজেন কি এটা এটা মৌল, হয়নে? মৌলৰ কি থাকে? পৰমাণু থাকে। যৌগৰ কি থাকে? অণু থাকে। বুজিবলৈ কষ্ট হৈছে চাগে তোমালোকৰ। যৌগৰ কণিকাবোৰক কি কওঁ আমি? অণু বুলি কওঁ। মৌলৰ কণিকাবোৰক আমি কি বুলি কওঁ? পৰমাণু বুলি কওঁ। অ'কে, এতিয়া হাইড্ৰজেন আৰু অক্সিজেনৰ পৰমাণু লগ খাই আমাৰ কি গঠন হৈছে? পানীৰ অণু গঠন হৈছে, হয়নে কথাটো? এতিয়া পানীৰ যৌগটোত এটা অণু, এটা অক্সিজেন পৰমাণু আৰু দুটা হাইড্ৰজেন পৰমাণু থাকে। ঠিক আছে, এইখিনি তোমালোকে বুজি পাইছা? নেক্সট আমি কি কৰিম এতিয়া? আৰু আমি ক্লাছ 10ত আৰু কি পাইছিলোঁ? নেক্সট পেজটো চাওঁ আমি। ক্লাছ 10ত আমি কি পাইছিলোঁ? এইখিনি আমাক মানে লাগিব। কেমেষ্ট্ৰি পঢ়িলে এইখিনি বস্তু লাগিবই। অ'কে, এইখিনি তোমালোকে যদি বুজি নোলোৱা বা বুজি নোলোৱা মুখস্থ লাগিব, মানে এইখিনি মেইন কথা মুখস্থ লাগিবই। যে এটমিক নাম্বাৰ, হয়নে? এটমিক নাম্বাৰ লাগিব। তাক এটমিক নাম্বাৰ কি আছে বোলে? হাইড্ৰজেন, হিলিয়াম, কমেও মিনিমাম তোমালোকে 20 লৈকে মুখস্থ, এটমিক নাম্বাৰ 20 লৈকে তোমালোকে এইখিনি মনত ৰাখিবই লাগিব। অ'কে, হাইড্ৰজেনক আমি কি কওঁ? তোমালোকে যেতিয়া কেমিকেল ৰিয়েকশ্যন এটা লিখিবা তেতিয়া এইবিলাক সুবিধা হ'ব, লাগিব, মানে ভেলেঞ্চি কেইটাও লাগিব, চিম্বল লাগিব, ভেলেঞ্চি, যেনেকে এটমিক নাম্বাৰ লাগিব, যেনে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, হয়নে? হাইড্ৰজেনক H বুলি কওঁ, হিলিয়ামক He বুলি কওঁ, লিথিয়ামক Li বুলি কওঁ। হাইড্ৰজেনৰ ভেলেঞ্চি হ'ল 1, হিলিয়ামৰ 0, লিথিয়ামৰ 1, বেৰিলিয়ামৰ 2। এইবিলাক গোটেইখিনি মানে লাগিব তোমাক। এতিয়া 20 লৈকে মুখস্থ কৰিলে হৈ যাব। যেতিয়া তোমালোক ওপৰৰ ক্লাছলৈ যাবা তেতিয়া তোমালোকে গোটেই পৰ্যায়ৰ তালিকাখনৰ প্ৰায় মৌলবোৰৰ নাম মনত ৰাখিবই লাগিব। তেতিয়াহে তুমি এটা ভাল কেমেষ্ট্ৰি পঢ়িব পাৰিবা। অ'কে, মোৰে মনত এইখন চাৰ্টখন তোমালোকে যদি নাজানা তেনেহ'লে পিছত সংকেত এটা সহজে লিখিব নোৱাৰিবা। খেলি মেলি এটা হ'ব যে এইটো কি কয় বোলে, কাৰ্বনক কি বুলি কয়, চিম্বলটো কি আছিলে? C আছিলে। মোৰখনত থাকি যাব তোমাৰ। নাইট্ৰজেনক কি বুলি কয়? N বুলি কয়। ছডিয়ামক কি কয়? এইটো Na কয়। ছডিয়ামক Na, মেগনেছিয়ামক Mg, এলুমিনিয়ামক Al, হয়নে? এইবিলাক চব একে সহজ, মনত ৰাখি ল'বা এখন ধুনীয়াকৈ চাৰ্টখন। নেক্সট আমি কি দেখিছিলোঁ? এইটো কথা, হয়নে? এইটো কথা পাইছা, মনত আছে চাগে তোমালোকৰ। আমি ক'লো কিয় মৌলবিলাকৰ সংকেতবিলাক কিয় জানিব লাগিব বুলি কৈছিলোঁ? যে এটা যৌগৰ সংকেত, যৌগটো সংকেত লিখিব জানিব লাগিব, হয়নে? NaCl, যেনে উদাহৰণবিলাক হ'ল NaCl, H2O, হয়নে? এই যে যৌগবিলাকৰ আমি সংকেতবিলাক লিখিছোঁ, এই সংকেতবিলাক লিখিবলৈ আমাক কি লাগিব? এই কনচেপ্টটো লাগিব। অ'কে, তোমালোকৰ মনত আছেনে যে তোমালোকক এটা অক্টোপাছ আৰু এটা মানুহৰ কথা কৈছিলে? অক্টোপাছৰ কি থাকে? 8টা ঠেং থাকে। এইকেইটা চোৱা, 1টা 2টা এনেকৈ 8টা ঠেং থাকিব, হয়নে? অক্টোপাছৰ 8টা ঠেং থাকে। মানুহৰ কেইটা ঠেং থাকে? মানুহৰ 2টা ঠেং থাকে, 2খন হাত থাকে, হয়নে? মানুহৰ 2টা হাত, অক্টোপাছৰ 8টা আছে ঠেং, হয়নে? যদি এতিয়া অক্টোপাছ আৰু মানুহে যদি হাতে ধৰিব লগা হয় তেনেহ'লে এটা অক্টোপাছে কেইটা মানুহ হাত ধৰিব পাৰিব? 8টা ঠেং আছে, হয়নে? 4টা মানুহ ধৰিব পাৰিব, হয়নে নহয়? এটা অক্টোপাছে মানুহ 4টা ধৰিব পাৰিব। এতিয়া আমি ধৰি লওঁ যদি যে অক্টোপাছৰ সংকেত O আৰু হিউমেন মানুহৰ সংকেত হ'ল H, এতিয়া এটা অক্টোপাছে কেইটা ধৰিব পাৰিব? 4টা মানুহ ধৰিব পাৰিব, হয়নে? এইটো সংকেত বনি গ'লনে? 4টা মানুহ ধৰিব পাৰিব, এইটো এটা সংকেত বনি গ'ল। ঠিক তেনেকুৱা ধৰণে আমাৰ গঠন হয় ৰাসায়নিক সংকেতবিলাক। কিহৰ ভিত্তিত গঠন হয়? সেই মৌলবিলাকৰ যিবিলাক ভেলেঞ্চি, যোজ্যতা, সেই যোজ্যতাবোৰৰ ভিত্তিত
এই অণুবিলাক গঠন হয়। এতিয়া আমি চাওঁ আমি পাইছিলোঁ Na আৰু Cl। এতিয়া NaCl তলত এনেকৈ সংখ্যা লিখা যেনেকৈ আমি H2O লিখিছিলোঁ, H2O যেনেকৈ এনেকৈ তলত 2 এটা আছিলে, হয়নে? কিন্তু NaCl কিয় লিখা নাই? এতিয়া Na ছ'ডিয়ামৰ ভেলেঞ্চি 1 আৰু Clৰ ভেলেঞ্চি 1। এতিয়া ছ'ডিয়ামৰ ভেলেঞ্চিটো যোনটো হয় আমি ক্লৰিনৰ তলত লিখিম, ক্লৰিনৰ যোনটো ভেলেঞ্চি হয় তাক ছ'ডিয়ামৰ লিখিম, মানে ক্ৰছ টাইপ হ'ব। যে ছ'ডিয়ামৰ ভেলেঞ্চিটো আমি ক্লৰিনৰ ভেলেঞ্চিত লিখিম আৰু ক্লৰিনৰ ভেলেঞ্চিটো আমি ছ'ডিয়ামৰ তলত লিখিম, হয়নে? সেইকাৰণে আমি NaCl ডাইৰেক্ট NaCl এনে লিখিছোঁ, তাত একো সংখ্যা দিব লগা হোৱা নাই। এতিয়া আমি এই H2O2 কিয় আমি এনেকৈ লিখিলোঁ? এতিয়া H আৰু O, অক্সিজেনৰ যোগ্যতা হ'ল 2, হাইড্ৰজেনৰ 1। অক্সিজেনৰ ভেলেঞ্চিটো আমি হাইড্ৰজেনৰ তলত লিখিলোঁ আৰু হাইড্ৰজেনৰ ভেলেঞ্চিটো আমি অক্সিজেনৰ তলত লিখিলোঁ। এতিয়া একটো লিখা নিলিখাটো একেই হৈ থাকে, হয় নে নহয়? সেইকাৰণে আমি লিখিলোঁ H2O। বুজিছা কথাটো? হ'ল। এতিয়া আমি নেক্সট লেকখন চাওঁ। এতিয়া আমাৰ ক্লাছ 10 যে দি থৈছিলে আগতে যে এইখন চাৰ্টখন চোৱা, এই চাৰ্টখন তুমি মনত ৰাখিব লাগিব। এতিয়া চোৱা, যোগ্যতা 1 থকা আয়নকেইটা হৈছে চোৱা, ছ'ডিয়াম, পটেছিয়াম, চিলভাৰ, কপাৰ, এইবিলাক চবৰে যোগ্যতা 1, হয়নে? এতিয়া 2 থকা মেগনেছিয়াম, কেলছিয়াম, জিংক, আইৰণ, কপাৰ, হয়নে? ইয়াত কপাৰ 1 কপাৰ 2 বুলি দিয়া আছে, কিন্তু এইটো এটা ভাল কথা। ইয়াত কপাৰ 1 এটা দিয়া আছে আৰু কপাৰ 2 এটা দিয়া আছে, হয়নে? এতিয়া কপাৰ দুটা ধৰণৰ যোগ্যতা দেখুৱাব পাৰে, সেইকাৰণে কপাৰ আমি ইয়াতো পাইছোঁ আৰু ইয়াতো পাইছোঁ, হয়নে? ইয়াতো পাইছোঁ, এইটো কপাৰ আৰু এইটো কপাৰ, দুটা কপাৰ পাইছোঁ। সেইধৰণে আমি দুইটা ধৰণৰ যোগ্যতা দেখুৱাবিলাকক কোনটো যৌগত সি কি যোগ্যতা দেখুৱাই থাকিব, সেইমতে আমি তেনেকৈ 1, 2 এনেকৈ আমি লিখিব পাৰোঁ। তো কি লিখিছে? অক্সিডেশ্যন নাম্বাৰটো লিখি দিছে, ৰোমান সংখ্যাত অক্সিডেশ্যন নাম্বাৰটো লিখি দিছে। তেনেকৈ আইৰণ 2 আছে, আইৰণ 2, 3 আছে, হয়নে? আইৰণ 2 তেনেকৈ আছে। সেনেকুৱাকৈ কিছুমান এনেকুৱা মৌল আছে যিয়ে 2টা যোগ্যতা দেখুৱায় বা 3টা যোগ্যতাও দেখুৱাব পাৰে। যদি 2টা দেখাইছে বা 3টা দেখুৱাইছে, দেখাইছে 2টা বা 3টা দেখাইছে, তাৰ কি কৰিব লাগিব? সি কোনটো যোগ্যতা দেখুৱাই আছে সেই বিশেষ যৌগটো সেইমতে তাৰ ৰোমান সংখ্যাটো এনেকৈ লিখি দিব লাগিব। সেইবিলাক ডিটেইলত তোমালোকে পিছত পাবা। এতিয়া ইমান বেছি নালাগে, জাষ্ট 2টা বা 3টা জানিলেই হৈ যাব। ইয়াত এতিয়া কিছুমান চোৱাচোন, কিছুমানৰ প্লাছ আছে, কিছুমানৰ মাইনাছ আছে। আমি নিজে প্ৰথম লিখিছিলোঁ Na, হয়নে? NaCl লিখিছিলোঁ, Na প্লাছ Cl মাইনাছ। এতিয়া চোৱা, ছ'ডিয়ামে এটা ইলেক্ট্ৰন এৰি দিলে, ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিলে, ল'লে। সেইকাৰণে আমাক Na প্লাছ Cl মাইনাছ লিখিব নালাগে NaCl, ডাইৰেক্ট লিখি দিলেই হ'ল NaCl বুলি। কিন্তু যেতিয়া বেলেগ এটা চিম্বল লিখিব লগা হয়, তেতিয়া ক্লৰিনটো কিন্তু মাইনাছ লিখিবই লাগিব, Na প্লাছ লিখিবই লাগিব, হয়নে কথাটো? কিন্তু ইয়াত কি হ'ল, NaCl এতিয়া ছ'ডিয়ামে যেতিয়া এটা ইলেক্ট্ৰন এৰি দিছে, ক্লৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, তাৰ কাৰণ কি তাৰ তাত ইলেক্ট্ৰন কমি আছে, হয়নে? সি মাইনাছত আছে, তাক এটা ইলেক্ট্ৰনৰ দৰকাৰ হৈ আছে, সেইকাৰণে সেইটো ছ'ডিয়ামৰ ইলেক্ট্ৰনটো লৈ ল'লে। সেইকাৰণে আমি NaClটো ডাইৰেক্ট NaClটো মাইনাছ প্লাছ এনেকৈ নিলিখোঁ। সেইখিনি আমি ক্লাছ 9ত আমি শিকিছোঁ, সেইখিনি অলপ চাব লাগিব। সেই আছে যেনেকৈ যিকোনো এটাৰ লগত যিকোনো এটা লগাই আমি এটা সংকেতবিলাক লিখিব পাৰোঁ। যিমান এক্সাম্পল আছে, কপাৰ ছালফেট হওক, কিবা হওক, আইৰণ, কপাৰ, চবৰ লগত এটা ইয়াৰ পৰা লৈ আমি এটা লিখিব পাৰোঁ, তেনেকৈ মানে এটা সংকেত ইয়াৰ পৰা আমি লিখিব পাৰোঁ। এখন চাৰ্ট তোমালোকে মনত ৰখাটো দৰকাৰ। আমি যদি লিখোঁ মেগনেছিয়াম হাইড্ৰক্সাইড, তেনেহ'লে হ'ব মেগনেছিয়াম আৰু এটা আছে হাইড্ৰক্সাইড, OH। মেগনেছিয়ামৰ ভেলেঞ্চি হ'ল তোমাৰ 2, অক্সাইডৰ কি 1। এতিয়া এই অক্সাইডটো হ'ল এটা দ্বি পাৰমাণৱিক আয়ন। যেতিয়া মেগনেছিয়াম হাইড্ৰক্সাইড লিখোঁ, এতিয়া হাইড্ৰক্সাইডৰ 1টো মেগনেছিয়ামলৈ গ'লগৈ, তলত গ'লগৈ, আৰু মেগনেছিয়ামৰ 2টো হাইড্ৰক্সাইডৰ এই তলত হ'ব, অক্সাইডৰ তলত হ'ব, কিন্তু হাইড্ৰক্সাইডটো বেকেট এটা ইউজ কৰিব লাগিব। আচ্ছা, বুজিছা কথাটো? এতিয়া আমি পঢ়িব লাগিব, আমি এতিয়া ক্লাছ 10লৈ আহিছোঁ যে আমি এতিয়া পঢ়িব লাগিব। এতিয়া আমি আহিলোঁ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কি। আমি এতিয়া ক্লাছ 10 কি মৌল কি হয়, যৌগ কি হয়, এতিয়া আমি এটা ৰিভিজন দি লৈছোঁ। অ'কে, এতিয়া আমি যৌগবিলাকৰ সংকেত কেনেকুৱা লিখিব লাগে সেইবিলাক আমি ক্লাছ 10ৰ এইবিলাক পঢ়ি আগৰখিনি পঢ়ি আমি গম পালোঁ। এতিয়া আমি নতুনকৈ এতিয়া আমি পঢ়িব লাগিব ভৌতিক পৰিৱৰ্তন কি, ৰাসায়নিক বিক্ৰিয়া কি হয়, এইবিলাক আমি এতিয়া পঢ়িব লাগিব। ক্লাছ 10ৰ পৰা এতিয়া মানে ষ্টাৰ্ট হৈছে। এতিয়া আমি আহিলোঁ ভৌতিক পৰিৱৰ্তন। এতিয়া ভৌতিক পৰিৱৰ্তন বুলিলে আমি কি বুলি কওঁ? সেই পৰিৱৰ্তনক কোৱা হয় য'ত বস্তুটোৰ আকাৰ আৰু আকৃতি
অৱস্থা সলনি হয় কিন্তু বস্তুটোৰ মূল পদাৰ্থ একেই থাকে হয়নে মানে সাধাৰণ ভাষাত আমি কি বুলি কওঁ বস্তুটো দেখাত সলনি হয় কিন্তু নতুন বস্তুৰ সৃষ্টি যেনে ধৰা এতিয়া বৰফকেইটা কঠিন পদাৰ্থ হৈ আছিলে এতিয়া যেতিয়া তাক হিট পাওঁতে কি হৈ গ'ল জুলীয়া পদাৰ্থলৈ ৰূপান্তৰিত হ'ল বস্তুটো ঠিক একেই আছে পদাৰ্থটো একেই আছে হয়নে কিন্তু আকাৰ আৰু আকৃতিটো চেঞ্জ আছে হয়নে এতিয়া লোহাৰটোকো চোৱা লোহাৰটোক গৰম কৰিবা তুমি গৰম কৰাৰ পিছত তাক কোবোৱাৰ লগে লগে লোহাৰটোকো অকণ চেপেটা হ'ব হয়নে বা দীঘল কৰিব পাৰিবা মানে তোমাৰ মতে চাইজ দিব পাৰিবা সেইটো কি হ'ল বস্তুটো আকাৰটো একেই আছে কিন্তু আকৃতিটো বেলেগ আছে হয়নে এতিয়া তুমি চোৱা কাগজ এখন ল'লা কাগজ এখনকৈ সৰু সৰুকৈ কাটি দিলা কাগজখনৰ সৰু সৰু টুকুৰা হৈ গ'ল তুমি কি এখন কাগজ বুলি নকবা নেকি সেইখনো কাগজ হয়নে তুমি চকলেট এটা খাই আছা চকলেটটো গলি গৈছে চকলেটটো গলি যোৱাৰ লগে লগে জুলীয়া নিচিনা হৈ গৈছে লিকতি হৈ গৈছে সেইটো কি হৈছে তোমাৰ আকাৰটো ঠিকেই আছে আকৃতিটো চেঞ্জ হৈছে হয়নে নহয় মানে তোমাৰ কঠিন পদাৰ্থ বা জুলীয়া পদাৰ্থলৈ হৈছে কাঁচৰ গ্লাছ এটা ধোৱা তুমি এই পানী খোৱা গ্লাছ হওক কিবা গ্লাছ হওক পৰি পেলাই ভাঙি গ'ল সেইখিনি কি কাঁচ হৈ নাথাকিব নেকি কিন্তু কাঁচেই হৈ আছে ন বা তুমি ৰ'দত কাপোৰ মেলি দিছা কাপোৰখিনি তিতি আছে এতিয়া কাপোৰখিনি ৰ'দত দিয়াৰ লগে লগে শুকাই গৈছে হয়নে কাপোৰখিনি শুকাই গৈছে সেইটো এটা ভৌতিক পৰিৱৰ্তন মানে হৈছে কি তোমাৰ বস্তুটোৰ আকাৰ বা আকৃতিৰ অৱস্থাটো সলনি হয় কিন্তু বস্তুটোৰ মূল পদাৰ্থ একেই থাকে সাধাৰণ ভাষাত বুজি পাইছা ভৌতিক পৰিৱৰ্তন কি হয় এতিয়া আমি আহিলো ৰাসায়নিক বিক্ৰিয়া কি অ'কে ৰাসায়নিক বিক্ৰিয়া হৈছে পদাৰ্থ এটা যেতিয়া কিছুমান পৰিৱৰ্তন ঘটে তাক আমি ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ হয়নে বা এনেকে লিখিলেও হ'ল যে য'ত এটা বা ততোধিক পদাৰ্থ পৰিৱৰ্তিত হৈ নতুন পদাৰ্থৰ সৃষ্টি কৰে তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কয় এতিয়া ৰাসায়নিক বিক্ৰিয়া এটাত ভৌতিক পৰিৱৰ্তন থাকিবই যে সকলোবোৰ ভৌতিক পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া নহয় কিন্তু ৰাসায়নিক বিক্ৰিয়া এটাত ভৌতিক পৰিৱৰ্তন থাকিব পাৰে কিন্তু ভৌতিক পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া ইনভলভ হৈ নাথাকে ঠিক আছে বুজিছা এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ চাওঁ গাখীৰ এখিনি যদি থৈ দিওঁ কি হৈ যায় গাখীৰখিনি দৈ হৈ যায় আপোনালোকৰ কিতাপত দিয়া আছে যে উদাহৰণ দিয়া আছে গ্ৰীষ্মকালীন কোঠা এটাত গাখীৰ থৈ দিলে দৈ হয় হয়নে সেই গাখীৰখিনি কি হয় গাখীৰখিনিত আম্লিকতাটো বাঢ়ি যায় সেই গাখীৰখিনি লাহে লাহে কি হৈ যায় টেঙা হৈ লাহে লাহে কি হয় দৈ হয় গাখীৰখিনি কি হয় দৈ হয় সেই গোটেই প্ৰক্ৰিয়াটোত এটা ৰাসায়নিক প্ৰক্ৰিয়া ইনভলভ হৈ আছে এতিয়া চোৱা জুইখিনি ধৰি লৈছা জুইখিনি কাঠডাল তুমি এতিয়া ঠাণ্ডা দিন হৈ আছে তুমি জুই ফুৱাইছা কাঠ জ্বলাই দিছা বা খৰি জ্বলাই দিছা খৰিখিনি জ্বলিছে যদি তুমি তাপ পাইছা আৰু লগতে তোমাৰ কি হৈছে খৰিখিনিতো পুৰি ছাই হৈ গৈছে সেইটো এটা ৰাসায়নিক বিক্ৰিয়া তুমি ধৰা ভাত বনাইছা চাউলখিনি আছিলে চাউলখিনিৰ পৰা ভাত হৈছে তেতিয়া তুমি চাউলটো বিচাৰি নোপোৱা কাৰণ তো ভাত হৈ গ'ল এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয় হয়নে কিবা হাতুৰি হওক লোহাৰ কিবা সামগ্ৰীত মামৰ লাগিছে সেইটো এটা ৰাসায়নিক বিক্ৰিয়া ঠাণ্ডা সেমেকা জেগাত থৈ দিছা মামৰ লাগিছে সেইটো এটা ৰাসায়নিক বিক্ৰিয়া হয় এতিয়া আমি কি শিকিলো যে ভৌতিক পৰিৱৰ্তনবোৰ হৈছে আকাৰ আৰু আকৃতি বা অৱস্থাৰ সলনি হয় হয়নে ভৌতিক পৰিৱৰ্তনবিলাক আকাৰ আৰু আকৃতিৰ অৱস্থাৰ সলনি হয় কিন্তু ৰাসায়নিক বিক্ৰিয়া এটাৰ ভৌতিক পৰিৱৰ্তনো হয় বিক্ৰিয়াটোক আমি কি বুলি ক'ম ৰাসায়নিক ভৌতিক পৰিৱৰ্তনৰ লগতে ৰাসায়নিক বান্ধনিৰ পৰিৱৰ্তন ঘটি সক্ৰিয়তাৰ পৰিৱৰ্তন হয় তাক আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম হয়নে বুজি পাইছা ভৌতিক আৰু ৰাসায়নিক বিক্ৰিয়া কি তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া একেই নে এনেকুৱা কিছুমান প্ৰশ্ন আহিব পাৰে এটা কথা জানি থবা যে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া নহয় হয়নে কিন্তু ৰাসায়নিক বিক্ৰিয়া এটা ভৌতিক পৰিৱৰ্তন তাত থাকিবও পাৰে বুজিছানে কথাটো এতিয়া তাৰপিছত আহি গ'ল তোমাৰ ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণসমূহ আহি গ'ল ৰাসায়নিক বিক্ৰিয়াৰ কি লক্ষণ হ'লে আমি এটা তাক ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি কওঁ ফাৰ্ষ্ট হৈছে অৱস্থাৰ পৰিৱৰ্তন হয়নে তুমি এতিয়া চোৱা তুমি দেৱালীত এটা ফটকা আনিলা বা বোম আনিলা যি কৰা ফটকা বোম আনিলা আনি পেলাই তাত তুমি জুই লগাই দিওঁতে বোমটো ফুটি গ'ল হয়নে বোমটো ফুটাৰ পিছত তাত এটা গেছ উৎপন্ন হৈছে মানে বোমটো ফুটি গৈছে বোমটো ফুটি যাওঁতে তোমাৰটো কি হৈ গৈছে
ৰাসায়নিক পৰিৱৰ্তন হৈছে কাৰণ তাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ গ'ল ন। বোমটো ফুটা প্ৰথমতে গোটা আছিল বোমটো ফুটি গ'লে কি হ'ল চব ফানা চিটিকা দিলে হয়নে। সেইটোক আমি কি কওঁ অৱস্থাৰ পৰিৱৰ্তন হৈছে। এতিয়া তুমি চোৱা কণী এটা তুমি আমলেট কৰিছা, আমলেট কৰোঁতে কি হৈছে প্ৰথমে কণীটো জুলীয়া পদাৰ্থ হৈ আছিল, মানে জুলীয়া অকণমান লিকুইড টাইপ হৈ আছিলে। তাৰপৰা যেতিয়া তুমি আমলেট কৰিলা, আমলেট কৰোঁতে কেৰাহীত তেল চেল দি যি বনালা তুমি, বনাওঁতে কি হ'ল তোমাৰ সেই কণীটো কি হৈ গ'ল তোমাৰ এটা গোটা পদাৰ্থত ৰূপান্তৰিত হ'ল নে নাই, সেইটোৱে হৈছে কৈছো যে ৰাসায়নিক বিক্ৰিয়া সেইটো হ'ল এটা ৰাসায়নিক বিক্ৰিয়া হৈছে। আৰু বোমটো যে ফুটিছে সেইটো এটা ৰাসায়নিক বিক্ৰিয়া হৈছে হয়নে। এই মানে তোমাৰ ৰাসায়নিক বিক্ৰিয়া হ'বলৈ হ'লে তাত তোমাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। অ'কে, তোমাক এই অৱস্থাৰ পৰিৱৰ্তনটো বুজিবৰ কাৰণে তোমালোকৰ কিতাপত কাৰ্যকলাপত দি থোৱা আছে যে মই ফিটাডাল লৈ অক্সিজেনৰ প্ৰেজেন্সত আমি যদি তাক জুই লগাই দিওঁ, তাৰ পৰা আমাৰ কি হয় বগা বগা ছাই পদাৰ্থ উৎপন্ন হ'ব, বগা বগা পোহৰেৰে জ্বলি উঠিব। এই যে নতুনকে পদাৰ্থবোৰ উৎপন্ন হৈছে সেইবিলাকক আমি কওঁ কি ৰাসায়নিক বিক্ৰিয়া। তাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে বুজিছানে। আৰু যিখিনি পদাৰ্থ উৎপন্ন হ'ল সেইখিনিক আমি কি বুলি কওঁ মেগনেছিয়াম অক্সাইড বুলি কওঁ। এতিয়া আমি তাত কি বিক্ৰিয়া আছিল, মেগনেছিয়াম আৰু অক্সিজেন আছিলে। বায়ুত অক্সিজেন থাকে আৰু মেগনেছিয়ামডাল আমি জুই লগাই দিছোঁ আৰু তাৰ লগত জুই লাগোতে কি হৈছে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। তাত কি হৈছে মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে। এতিয়া মেগনেছিয়াম Mg আৰু O2 লগ হৈ পেলাই হৈছিলে মেগনেছিয়াম অক্সাইড। তোমাক যোনটো কিতাপত দিয়া আছিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, মানে তোমাৰ কি হৈছে MgO হৈছে। এতিয়া তুমি চাই লোৱা সেইটো হ'ল অক্সিজেন মৌল আৰু এইটো হ'ল অক্সিজেন গেছ। দুটা অক্সিজেন লগ খালে এটা অক্সিজেন গেছ হয়। আমি যোনটো উশাহত লওঁ সেইটো হ'ল O2 অক্সিজেন গেছ হয় বুজিছা। এতিয়া O সদায় 2 হিচাপে থাকে। O2 এনেকুৱা মৌল O2 সদায় 2 হিচাপে থাকে। যেনেকে ধৰা হাইড্ৰজেন থাকে 2 হিচাপে, ক্লৰিন থাকে 2 হিচাপে, এনেকে মানে O2 হাইড্ৰজেন ক্লৰিন এনেকে কিছুমান মৌল 2 হিচাপে থাকে। O2 H2 Cl2 এনেকে থাকে। ইয়াৰ মানে দুটা পৰমাণু একেলগে লগ হৈ থাকে, অকলে নাথাকে কেতিয়াও। সদায় O2 হিচাপেই থাকিব, হাইড্ৰজেন 2 হিচাপেই থাকিব। দুটা মৌল লগ হৈ এটা হৈ থাকে। এতিয়া আমি MgO লিখিলো, Mg মেগনেছিয়ামৰ ভেলেঞ্চি 2, অক্সিজেনৰ ভেলেঞ্চি 2। এতিয়া এফালে 2 লিখিলো, এফালে 2 দুইটা কাটাকটি গ'ল, দুইটা কাটাকটি গৈ কি থাকিলে MgO হৈ থাকিলে। সেইকাৰণে আমি ইয়াত MgO2 ভেলেঞ্চি এইবিলাক যেনেকে ফাৰ্ষ্ট আমি অক্সিজেন লিখিছো তেনেকে এইটো লিখা নাযায়, কাৰণ দুইটা কাটাকটি গুচি গ'ল। 2 হৈছিলে, দুইটা কাটাকটি গুচি গ'ল ভেলেঞ্চি কেইটা। এতিয়া আমি চাওঁ নেক্সটটো কৈছে কি ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব। এটা ৰাসায়নিক বিক্ৰিয়া হ'বলৈ হ'লে আমাৰ ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব। তোমালোক কৈছে লেড নাইট্ৰেট আৰু পটেছিয়াম আয়োডাইডৰ দুটা যৌগ লগ কৰিব দিছে। তোমালোকে দেখিবা যে লেড নাইট্ৰেট আৰু পটেছিয়াম আয়োডাইড দুইটা জুলীয়া নিচিনা থাকিব, মানে বগা কালাৰ, ছেম কালাৰ থাকিব। যেতিয়া দুইটা মিক্স কৰি দিবা তেতিয়া তোমাৰ কি হৈ যাব য়েল্ল' কালাৰ হৈ যাব। তুমি যেতিয়া দুইটা বগা, এইটো বগা দুইটা তুমি মিক্স কৰি দিবা, যোগ কৰি দিবা, তেতিয়া তোমাৰ কি হৈ যাব য়েল্ল' কালাৰলৈ ৰূপান্তৰিত হৈ যাব। সেইটোৱে কৈছে যে এইটো ৰাসায়নিক বিক্ৰিয়া এটা হৈছে, কাৰণ দুইটা কালাৰ চেঞ্জ হৈ আছে হয়নে, ৰঙৰ পৰিৱৰ্তন হৈছে, সেইটো এটা কয় ৰাসায়নিক বিক্ৰিয়া বুলি। এতিয়া দুটা আমাৰ হৈ গ'ল। এতিয়া আমাৰ আৰু কি হ'ব পাৰে, আৰু হ'ব পাৰে এটা গেছৰ উৎপত্তি হ'ব পাৰে। আৰু এটা আমাক কাৰ্যকলাপ দি থৈছে, জিংকৰ টুকুৰা কিছুমান লৈ তাৰ পৰা কি কৰিব দিছে লঘু এচিড দিব গৈছে। আমি দেখিম যে তাৰ পৰা বুৰবুৰণি ওলাইছে। দুইটা যোগ কৰি দিবা, তাৰ পৰা দেখিবা তুমি বুৰবুৰণি ওলাইছে। পাত্ৰটো চুই চালে দেখিবা যে সেইটো গৰম হৈছে, তাপ পাইছে হয়নে, তাপ পাইছে। তাৰ পৰা আমি কি পালো যে গেছৰ ৰাসায়নিক বিক্ৰিয়া এটা হওঁতে গেছৰ উৎপত্তি হ'ব, লগতে তাপো উৎপন্ন হ'ব। আছে এইটো হয়নে, এইটো হৈছে এনেকুৱা টাইপ হৈছে, দি দিয়াৰ লগে লগে এনেকুৱা টাইপ হৈ গৈছে, মানে তাৰ লগত তাপো হৈছে লগতে গেছো উৎপন্ন হৈছে। আৰু কিছুমান আছে তোমালোকৰ, যেতিয়া তোমালোকে এইবিলাক কেমেষ্ট্ৰি ভালকে পঢ়ি যাবা তেতিয়া তোমালোকে পাবা যে কিছুমান বস্তু মানে এনেকুৱা হিট হৈ যায়, হিট হৈ পেলাই ফাটি যায়, মানে এই টিউববিলাক ফাটি যায়, এনেকুৱা হিট উৎপন্ন হয় মানে বুজিছানে। এইটো আমি গম পালো কি এইটো ৰাসায়নিক বিক্ৰিয়া। আৰু যে ইয়াত যে উৎপন্ন হোৱা গেছখিনি কি হয় হাইড্ৰজেন গেছ হয়। এইটো তোমালোকে নেক্সট পঢ়িবা পাবা। এতিয়া আমি নেক্সটটো চাওঁ কি আছে। এটা মই কেক লৈছোঁ, তোমালোকে কেক চেক খাই দিয়ক, চবে ভালেই পোৱা হয়নে।
এই কেকটো যে প্ৰথমতে তোমালোকে চোৱা কেকখিনি পুৰা ফুলি গৈছে দেখিছানে এই কেকখিনি পুৰা ফুলি আছে হয়নে কেকখিনি পুৰা ফুলি আছে তাতে কি দিয়া আছে কেকখিনিত আমি বেকিং দিয়া আছে এতিয়া আমি কিবা এটা বস্তুত বেকিং দিওঁ বেকিং পাউডাৰটো আমি যেতিয়া ইউজ কৰোঁ স্পঞ্জ টাইপ হৈ যায় মানে এই যোনটো পদাৰ্থ তাত যি বনাইছে ময়দা হওক যি বনাইছে তাত যেতিয়া আমি বেকিং দি দিওঁ তেতিয়া কি হয় বস্তুটো ফুপুলা হৈ যায় মানে স্পঞ্জৰ নিচিনা হৈ যায় সেই বিক্ৰিয়াটো এটা ৰাসায়নিক বিক্ৰিয়া হয়নে গেছৰ উৎপত্তি হৈছে তাত কাৰণ সেইটো ফুপুলা হৈ গৈছে তাত গেছ হৈছে সেইবিলাক আমি পাম নেক্সট চেপ্টাৰ এইবিলাক আমি ধুনীয়াকৈ উদাহৰণ পাই যাম এক্সাম্পলবিলাক পাই যাম নেক্সট চেপ্টাৰটোত পাম আমি এইবিলাক বেকিং কৰোঁতে কি হয় ইয়াৰ পৰা কাৰ্বন ডাই গেছবিলাক উৎপন্ন হৈ এনেকৈ ওলাই আহিবলৈ চেষ্টা কৰে ওলাই আহিবলৈ চেষ্টা কৰোঁতে সেই বস্তুটো মানে ফুলি যায় ফুপুলা হৈ যায় স্পঞ্জ টাইপ হৈ যায় কেকটো এই যে গেছখিনি যে ওলাই আহে সেই গেছখিনিয়ে কি কৰে সেই বিন্ধাবিলাক সৃষ্টি কৰে ফুটা ফাটাবিলাক যে হয় সেইবিলাক এই কাৰ্বন ডাই অক্সাইডৰ পৰা কাৰ্বন-ডাই যেতিয়া ওলাই আহিবলৈ চেষ্টা কৰে তেতিয়া সেইটো সৃষ্টি হয় সেইকাৰণে সেই কেকটো কোমল হয় স্পঞ্জৰ টাইপ হয় এতিয়া আমি নেক্সট চাওঁ উষ্ণতাৰ পৰিৱৰ্তন হয়নে উষ্ণতাৰ পৰিৱৰ্তনটো চাওঁ এতিয়া তোমালোকে কিছুমানে দেখা তোমাৰ ঘৰত প্ৰায় দেখা তোমালোকে এতিয়া তোমালোকৰ চূণ গলাওঁতে প্ৰথমতে পানী অকণমান ল'ব পানী অলপ ল'ব পানীৰ লগত চূণ দিব চূণটো দি অলপ পুৰা ফৰফৰকৈ চাউণ্ডটো উঠিব আৰু পুৰা উষ্ণতা হ'ব মানে গৰম হ'ব হয়নে এই গৰম যে হৈছে এইটো কি হৈছে ৰাসায়নিক বিক্ৰিয়া হৈছে সেইকাৰণে এইটো চূণটো পুৰা গলিবৰ কাৰণে যোনটো ইউজ কৰে গলাবলৈ দিয়ে তেতিয়া কি হয় চূণটো পুৰা গপকৈ উতলি যায় হয়নে সেইটো কি হৈছে উষ্ণতাৰ পৰিৱৰ্তন হৈছে হয়নে নহয় চূণটো তাৰপৰা তোমালোকে চোৱা জুইখিনি পুৰিলা জুইখিনি পুৰা তাপ পালা মই আগত কৈছোৱেই জুইখিনি তোমালোকে তাপ পাইছা পুৰা ফুল তাপ পাইছা আৰু জুইখিনি পুৰি গৈছে অৱস্থাৰ পৰিৱৰ্তন হৈছে তাৰ আৰু লগতে তুমি কি হৈছে তাপ পাইছা এটা ৰাসায়নিক বিক্ৰিয়া হ'বলৈ তোমাৰ প্ৰথম অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব হয়নে ৰঙৰ পৰিৱৰ্তনো হ'ব পাৰে অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব ৰঙৰ পৰিৱৰ্তনো হ'ব পাৰে গেছৰ উৎপত্তি হ'ব পাৰে হয়নে উষ্ণতাৰ পৰিৱৰ্তনো হ'ব পাৰে সেই সকলোকেইটা বস্তু লগ হ'লেহে এটা ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি ক'ব পাৰিম তোমালোকে যেতিয়া কিছুমান এক্সামত তোমালোকে এতিয়া যে HSC দিবা সেইবিলাকত তোমালোকে এইবিলাক কুৱেশ্যন আহে যে এতিয়া তোমালোকৰ MCQ আহি আছে কিবা কিবি আহি আছে এইবিলাক যিবিলাক সৰু 1 মাৰ্কৰ কুৱেশ্যন বা 2 মাৰ্কৰ কুৱেশ্যন এইবিলাকত তোমালোকৰ কিতাপৰ পৰা এইবিলাক কুৱেশ্যন দিয়ে খুব দিয়ে যে এনেকৈ দিব পাৰে যিকোনো পদাৰ্থ এটাত ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই আমি কেনেকৈ প্ৰমাণ কৰিম কি দিনত আমাক সহায় কৰিব এনেকুৱা কুৱেশ্যন আহিব পাৰে তোমালোকে লিখিব লাগিব ফাৰ্ষ্ট অৱস্থাৰ পৰিৱৰ্তন 2 নম্বৰ লিখিব লাগিব ৰঙৰ পৰিৱৰ্তন 3 নম্বৰ লিখিব লাগিব গেছৰ উৎপত্তি আৰু 4 নম্বৰ লিখিব লাগিব উষ্ণতাৰ পৰিৱৰ্তন ওকে চ' আজিলৈ এইখিনিলে পঢ়ালোঁ নেক্সট আমি পঢ়িম ৰাসায়নিক সমীকৰণ কি হয় সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয় ৰাসায়নিক সমীকৰণ লিখন কেনেকৈ লিখিব লাগে তাৰপৰা আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাক পঢ়িম হয়নে তাৰপৰা অপসৰণ বিক্ৰিয়া কি সংযোজন বিক্ৰিয়া কি বিযোজন বিক্ৰিয়া কি এইবিলাক সকলো বস্তু আমি নেক্সট পঢ়িম ওকে আজিলৈ ইমানে আৰু কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰিবা আৰু নেক্সট ভিডিঅ'টোত মই বুজাবলৈ চেষ্টা কৰিম ওকে থেংক ইউ বাই বাই